guys. I'm as Guwahati আহিছো চাকৰহতে নগাঁৱত থাকো যেতিয়া এতিয়া আমি গুৱাহাটী যাম নিজৰ ঘৰত চাই থাকো ভিডিঅ'টো Hi guys ঘৰ আহি পালোহি আজি মোৰ বাৰ্থডে কাৰণে আজি গুৱাহাটী কাহিলিপাৰাত আছোহি আৰু মাৰ ঘৰটো কাহিলিপাৰাত আৰু মোৰ সসুবাৰী হল পাঞ্জাবাৰী সবে জানেই আৰু আহি পেলাই মোৰ বেডৰুমটো পাই এনেকুৱা ফুৰ্তি লাগিছে কিহৰ কাৰণে এইয়া মোৰ ফটো পাপাই ধুনীয়াকৈ বন্ধাই থৈছে আৰু মোৰ পুতলা সব এভৰিথিং ইজ হিয়াৰ সৰি ফৰ ডেট মই আহি পেলাই ইমান নিজৰ ৰুমটো নিজৰ ৰুমেই আৰু বহুত বছৰৰ মূৰত মই আজি ঘৰত আহি বাৰ্থডে সেলিব্ৰেট কৰিছোঁ চাহ একাপ দিছে খাওঁ ধুনীয়াকৈ তাৰপিছত মই ইয়াৰ লোকেশ্যনটো দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকক কেনে পালে জনাব বিৰাট ধুনীয়া চাহ মই চাহত আকৌ ইলাচি তাৰপিছত তেজপাত আদা দি পেলাই খাওঁ বিৰাট ধুনীয়াকৈ বনাইছে অলপ পিছত ভণ্টিও আহি পাবহি মই ইয়াৰ লোকেশ্যনটো দেখুৱাম কাহিলিপাৰাৰ যিটো পাহাৰৰ লোকেশ্যনটো সেইটো দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া মই চিং চিং চাই আছো এতিয়া বাহিৰলৈ আপোনালোকক লৈ গৈ আছো ধুনীয়া চিনাৰী দেখুৱাবলৈ কাহিলিপাৰাৰ চাব দেই এইফালে দি গৈ এখন ভাইটিয়ে চলাই এখন ৱাকাৰ তাৰ পিছত এইজনী ভণ্টি ছোৱালী হাই কৈ দিয়া তাই আহি পালেহি আৰু এফালেদি গৈ ইয়াতে মোৰ জন্ম এখন পাহাৰ কেনেকুৱা ধুনীয়া চিনাৰী কি কম আৰু এইবিলাক এইকেইটা মোৰ ছাৰৰ ঘৰ আছিলে টিউচন কৰা খুবেই ধুনীয়া চিনাৰী এবাৰ মই দেখাইছোঁ মোকে দেখাইছোঁ বাৰু এনেকৈ বিৰাট ধুনীয়া বহুত ধুনীয়া বহুত ধুনীয়া বহুত ধুনীয়া নিজৰ ঘৰে আৰু কিমান দিনৰ মূৰত যে মই থাকিবলৈ আহিছোঁ ইয়াত ইমাজিন কৰিব নোৱাৰি আৰু হয় চিতা এজনী মোৰ ভণ্টি ছোৱালী she loves me ক'ত পঢ়া কৰি দিয়া মডাৰ্ণ ইংলিছ স্কুল বহুত ৰ'দ দি আছে ন এইবিলাক চাব পাৰে বিৰাট ধুনীয়া মই আৰু দেখুৱাম বাৰু চিনাৰী আৰু দেখুৱাম চিনাৰীৰ কাৰণে বিখ্যাত আৰু চবে কয় নহয় গুৱাহাটীত গছ নাই হেৰি নাই কিন্তু ইয়াত এচি নল'লেও কাম চলি যায়গৈ বিৰাট ধুনীয়া আৰু থেংক গড ভিতৰত আহি পালোঁ ইমান গৰমত থাকিব নোৱাৰি দেই বাপৰে বাপ বহুত গৰম
নোৱাৰি 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 আগতে এচে নাছিল যেনিবা এতিয়া লগাইছে আৰু স্পেচিয়েলি মোৰ কাৰণে পিছে পিছে ফুৰিছে তাই মোৰ পিছে পিছে ফুৰিছে না হৰ্ষিতা Yes. মোৰ কিচেন জেটটো তোমাক দি দিছা ন তুমি আনিছা নাই লগত Anisha. আনিছা চব দি দিছে ন আইতাই Aita di dise. পুতলাও দিছে Mm. চব দি দিছে Mm. মই আইতাক ধৰিম নহয় বৰষুণৰ বতৰ ধুনীয়া চিনাৰী অসমৰ প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা ধুনীয়া সঁচাকৈ অসমখনৰ নিচিনা কোনো হ'বই নোৱাৰে